মোৰ নতুন এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পোনপ্ৰথমে ক'ব বিচাৰিছোঁ, এই ভিডিঅ'টো চাই আপোনালোকে হয়তো লাভৱান নহ'বও পাৰে, কিন্তু এই ভিডিঅ'টো মোৰ বাবে স্মৃতি ধৰি ৰখাৰ এক প্ৰয়াসে মাত্ৰ। 13 জুলাই কথা, সেইদিনাখন আমি কেইগৰাকীমান বান্ধৱী মিলি গৈছিলোঁ ৰুদ্ৰসাগৰত থকা নপুখুৰী শিৱদৌললৈ বুলি। আচলতে জীৱনৰ কিছু মুহূৰ্তত আমি এনেকুৱা কিছুমান বন্ধুবৰ্গ লগ পাওঁ যাৰ উপস্থিতিয়ে আমাৰ বৰ্তমানটো সুন্দৰ কৰি ৰাখে। উদাহৰণস্বৰূপে ইহঁতিও অন্যতম। আৰু কেইগৰাকীমান আছে পিছে। খাই বৈ উঠি বহুত সময় আমি একেলগে কথা পাতিলোঁ। এয়া দেখিছেনে আমাৰ ফটোৱামিবোৰ, উৎপাতবোৰ, এইবিলাকেই আচলতে স্মৃতি হৈ ৰ'ব। ঠাইখিনি খুব ধুনীয়া আৰু শান্তিপূৰ্ণ। আপোনালোকেও এদিন আহিবচোন। ঘৰ আহি পাই এযোৰ নতুন কাপোৰৰ কাম আৰম্ভ কৰিছোঁ। আচলতে দিনটো লাগিলে যিমান ব্যস্ততাৰে ভৰা নহওক কিয়, শৰীৰটো লাগিলে যিমান ভাগৰুৱা নহওক কিয়, ভালপোৱা কামটোৰ বাবে সময় ওলাবই। আজিৰ মিনি ভ্লগটোত ইমানেই। বাই।